হেল্ল' এভৰিৱান, পাপৰি কলিতা আন্তা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আৰ্হিয়েনো মোমায়েকৰ ঘৰত গৈ কি কৰিছিলে তাৰে ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। চাই যাব দেই আগলৈ ভিডিঅ'টো। আৰু এয়া সন্ধিয়া সময়ত দেখিছেনে, তাই ককায়েকৰ লগত খেলিবলৈ লাগে। ককায়েকে ঘৰলৈ যাওঁ বুলি জোকাৰি আছে, যিটো মানে আমাৰ ওচৰৰে মানে দাদা এটা ল'ৰা। তাইৰ লগতে তাহাঁতৰ লগতে মানে তাই খেলি মেলি টাইমটো পাছ কৰি থাকে। আৰু মামায়েকো মানে আমাৰ মামাৰ ঘৰলৈ গৈছিলে। আৰু ইয়াৰ ফলত তাই ফূৰ্তি আৰু ভিডিঅ'টোৰ যোগে এনেই মানে ভিডিঅ' কৰি ৰাখিছিলোঁ। তাৰে বোলো মিনি ব্লগ এটাৰে মানে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আৰু চাই যাব আগলৈ। আৰু মোৰ চেনেলত কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে লাইক কমেণ্ট কৰিব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।